Hello everyone, I welcome you back to my channel with a new chapter of English of class 10th NCERT. The chapter's name is A Letter to God অৰ্থাৎ ভগৱানলৈ এখন চিঠি written by G.L. Fuentes যাৰ full name হৈছে Gregorio Lopez Fuentes তেওঁ এজন মেক্সিকান ৰাইটাৰ আমি এই চেপ্টাৰটো অসমীয়াত ভাঙনি কৰি পঢ়িম So without further delay, let us start the chapter. Before you read, পঢ়াৰ আগতে আমাক লেখকে কিছুমান কথা জানিবলৈ বুলি এটা প্যাৰাগ্ৰাফ দিছে They say faith can move mountains. তেওঁলোকে কয় যে বিশ্বাসে পাহাৰ বগাব পাৰে But what should we put our faith in? কিন্তু আমি আমাৰ বিশ্বাস কিহৰ ওপৰত দিয়া উচিত This is the question this story delicately poses. আৰু এটোৱে হৈছে হেই questionটো যোনটো এই storyটোত সোধা হৈছে Lencho is a farmer who writes letter to God when his crops are ruined, asking for 100 pesos. Latin Americaৰ কিছুমান countryত টকা পইচা অৰ্থাৎ currency peso ৰে জোখা হয় আমি যেনেকৈ টকা পইচা বুলি কওঁ তাত peso বুলি কোৱা হয় So Lencho এজন farmer এজন খেতিয়ক who writes a letter to God এই চেপ্টাৰটোত Lencho এজন farmerৰ কথা কোৱা হৈছে যোনে ভগৱানলৈ এখন চিঠি লিখিছে When his crops are ruined যেতিয়া তেওঁৰ খেতি শস্য নষ্ট হৈ গৈছে asking for 100 pesos 100 peso বিচাৰি তেওঁ ভগৱানলৈ লেটাৰ লিখিছে Does Lencho's letter reach God Lenchoৰ লেটাৰখনে ভগৱানৰ ওচৰ পালেগৈ নে Does God send him the money ভগৱানে সেই টকাটো লেঞ্চক দিলে নে Think what your answers to these questions would be আমাক লেখকে ভাবিবলৈ কৈছে এই কোৱেশ্চন বিলাকৰ বিষয়ে আৰু তোমালোকে কি ভাবা হসাকৈ লেঞ্চৰ লেটাৰখন ভগৱানৰ ওচৰ পালেগৈ নে বা লেঞ্চয়ে ভগৱানৰ পৰা টকা পইচা পালে নে 100 পেছো পালে নে ইয়াৰ বিষয়ে তোমালোকে কি ভাবা মোক কমেন্ট সেকশনত নিশ্চয়কৈ জনাবা And guess how the story continues. আৰু ষ্টৰীটো পঢ়াৰ আগতে তোমালোকক কবিয়ে অনুমান কৰিবলৈ কৈছে যে তোমালোকে কি ভাবা এই ষ্টৰীটো কেনেকৈ আগবাঢ়িব Before you begin to read it. তোমালোকে পঢ়াৰ আগতে গেছ কৰাচোন যে এই ষ্টৰীটো আমাক কি ক'বলৈ বিচাৰিছে হেয়াই আমাক কবিয়ে চেপ্টাৰটো ষ্টাৰ্ট হোৱাৰ আগতে তোমালোকলৈ এটা প্ৰশ্ন এৰিছে ইয়াতে এটা এক্টিভিটি দিয়া হৈছে যেটোৰ বিষয়ে আমি বৰ্তমান নপঢ়ো আমি ডাইৰেক্ট চেপ্টাৰটো ষ্টাৰ্ট কৰো The house হেই ঘৰটো The only one in the entire valley গোটেই ভ্যালিটোত একমাত্ৰ ঘৰটো Set on the crest of a low hill এটা চাপৰ পৰ্বতৰ শিখৰত হেই ঘৰটো অৱস্থিত হেই ভ্যালিটোত একমাত্ৰ ঘৰ ইয়াতে আমাক ক্ৰেষ্টৰ মিনিং দিয়া হৈছে টপ অফ a hill মানে পাহাৰ বা পৰ্বতৰ একদম শিখৰ বা একদম ওপৰৰ অংশটো From this height one could see the river and the field of ripe corn dotted with flowers that always promised a good harvest From this height hey উচ্চতাৰ পৰা hey পৰ্বতৰ শিখৰৰ পৰা বা য'ত hey ঘৰটো অৱস্থিত hey ঠাইডোখৰৰ পৰা one could see the river এজনে নদীখন দেখি পায় তলেদি বৈ যোৱা নদীখন দেখি পায় and the field of ripe corn আৰু পকি থকা শস্য দেখিবলৈ পোৱা যায় dotted with flowers ফুলৰ হৈতে পকি থকা শস্য that always promised a good harvest যি শস্যৰ পথাৰখনে সদায় ভাল উৎপাদনৰ এটা গ্যাৰান্টি দিয়ে বা এটা প্ৰমিস দিয়ে মানে কেতিয়াও হেই ফিল্ডখনৰ শস্য বেয়া নহয় ইয়াকে এই লাইনটোৰ মাজেৰে বুজাবলৈ বিচৰা হৈছে The only thing the earth needed was a downpour or at least a shower একমাত্ৰ বস্তুটো যিটো এই পৃথিৱীখনত সেই সময়ত দৰকাৰ আছিল হেয়া হৈছে a downpour এটা বৰষুণৰ জাক or at least a shower বা কিনকিনিয়া বৰষুণ হলেও হ'ব মুঠতে পৃথিৱীখনত এটা বৰষুণৰ জাক বা কিনকিনিয়া বৰষুণৰ সেই সময়ত দৰকাৰ আছিল Throughout the morning গোটেই মৰ্নিং জুৰি Lencho who knew his fields intimately had done nothing else but see the sky towards the northeast
Throughout the morning, Lencho গোটেই দিনটো লেঞ্চোৱে who knew his fields যোনে তাৰ ফিল্ডখনৰ বিষয়ে সকলো কথা জানিছিলে had done nothing else বেলেগ একো কৰা নাছিলে কিহৰ বাদে but to see the sky towards north eastৰ ফালে আকাশখন চাই থকাৰ বাদে তেওঁ সেই গোটেই মৰ্নিংটো একো কৰা নাছিলে now we are really going to get some water woman ইয়াত লেঞ্চোৱে কৈছে লেঞ্চোৱে বাক্যশাৰী কৈছে now এতিয়া we are really going to get some water আমি সঁচাকৈ অলপ পানী পাবলৈ গৈ আছো woman মহিলা মানে তেওঁৰ পত্নী গৰাকী এই খাৰী কথা লেঞ্চোৱে কৈছে The woman who was preparing supper replied সেই মহিলা গৰাকী যোনে ৰাতিৰ আহাৰ তৈয়াৰ কৰি আছিল তেওঁ উত্তৰ দিলে Yes God willing হয় ভগৱানৰ ইচ্ছা মতে The older boys were working in the field while the smaller ones were playing near the house until the woman called them all. Lencho hotor ডাঙৰ লৰাকেজনে were working in the field. কাম কৰি আছিল field খনত. While the smaller ones কিন্তু সেই সৰু লৰাকেজনে were playing near the house. ঘৰৰ ওচৰতে খেলি আছিল. Until the woman called them all. যেতিয়ালৈকে মহিলা গৰাকীয়ে সেই সকলোকে মতা নাই সেই সকলো লৰা ছোৱালীক মতা নাই তেতিয়ালৈকে ডাঙৰ কেজনে পথাৰত কাম কৰি আছিল ফিল্ডত কাম কৰি আছিল আৰু সৰু কেজনে ঘৰৰ ওচৰতে খেলি আছিল মহিলা গৰাকীয়ে কেনেকৈ মাতিলে come for dinner ডিনাৰৰ কাৰণে আহা it was during the meal that just as আৰু এইটো সেই মিল গ্ৰহণ কৰি থকাৰ সময়তে যেতিয়া লেঞ্চো Just as Lencho had predicted, যেনেকৈ লেঞ্চোৱে predict কৰিছিলে, big drops of rain began to fall. ডাঙৰ drop, rain drop, fall হ'বলৈ ধৰিলে. In the northeast, huge mountains of clouds could be seen approaching. আৰু north eastৰ আকাশখনৰ ফালে ডাঙৰ mountains of clouds মানে বহুত বিশাল আকাৰৰ ক্লাউড কিছুমান আহি থকা দেখা গল সেই নৰ্থ ইষ্টৰ আকাশৰ ফালে দেখা গল যোনফালে লেঞ্চোৱে গোটেই ৰাতিপুৱাটো চাই আছিল সেই তেওঁলোকে যেতিয়া ডিনাৰ গ্ৰহণ কৰি আছিল তেতিয়াই বাহিৰত ডাঙৰ বৰষুণৰ টোপাল শুনিবলৈ পোৱা গল আৰু নৰ্থ ইষ্টৰ আকাশৰ ফালে ডাঙৰ বিশাল আকাৰৰ ক্লাউড আহি থকা দেখা পোৱা গল The air was fresh and sweet আৰু বতাহটো সতেজ আছিল ফ্ৰেশ আছিল আৰু sweet আছিল আৰু মিঠা আছিল সেইবুলি ইয়াতে কোৱা হৈছে মানে বতাহটো খুব মনোমোহা আছিল তাকে এই বাক্যশাৰীৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰা হৈছে The man went out for no other reason than to have the pleasure of feeling the rain on his body আৰু মানুহজন মানে লেঞ্চৰ কথা কোৱা হৈছে went out বাহিৰলৈ ওলাই গল for no other reason বাকি একো কাৰণত নহয় then to কেৱল এটা কাৰণতে ওলাই গল আৰু হেয়া কি then to have the pleasure of feeling the rain on his body তেওঁৰ গাত বৰষুণৰ টোপালৰ আনন্দ অনুভৱ কৰিবলৈ তেওঁ বাহিৰলৈ ওলাই গল বাকি একো কাৰণ নাছিল কিন্তু সেই বৰষুণৰ টোপালবোৰ যোনটো বহুত দিনৰ পিছত হয়তো বৰষুণ পাইছে তেওঁলোকে তেওঁ সেই বৰষুণৰ টোপালটো গাত তেওঁ অনুভৱ কৰিবলৈ বুলি বাহিৰলৈ ওলাই গল and when he returned he exclaimed আৰু যেতিয়া হি ঘূৰি আহিলে ঘৰৰ ভিতৰলৈ ঘূৰি আহিলে তেতিয়া তেওঁ ক'লে these are not rain drops falling from the sky এয়া rain drop অৰ্থাৎ বৰষুণৰ টোপাল নহয় যি আকাশৰ পৰা পৰি আছে এতিয়া যে পৰি আছে আকাশৰ পৰা হেয়া বৰষুণৰ টোপাল নহয় বুলি ক'লে তেওঁ they are new coins এয়া হৈছে নতুন পইচা The big drops are 10 cent pieces and the little ones are 5s. এই ডাঙৰ বৰষুণৰ টোপালবোৰ হৈছে 10 cent pieces আৰু little ones আৰু সৰু টোপালবোৰ হৈছে 5 পেছৰ সমান তেনেকৈ তেওঁ কৈছে আৰু এই খাৰী কথা তেওঁ কিয় ক'লে তোমালোকে গম পাইছানে তেওঁলোক যেহেতু খেতিয়ক লেঞ্চো খেতিয়ক তেওঁলোকৰ উপাৰ্জন তেওঁলোক কেনেকৈ চলিব হেয়া সম্পূৰ্ণ তেওঁলোকৰ শস্যৰ ওপৰত ডিপেন্ড কৰে আৰু শস্য ডিপেন্ড কৰে ওয়েদাৰৰ ওপৰত
শস্য গ্ৰ' হ'বৰ কাৰণে বৰষুণৰ দৰকাৰ তেওঁলোকে সেই শস্য যিখিনি পথাৰত তেওঁলোকে উৎপাদন কৰে সেই শস্য খায়েই তেওঁলোক জীয়াই থাকে আৰু সেই শস্য বিক্ৰী কৰিয়েই তেওঁলোকে টকা পইচা উপাৰ্জন কৰে সেইকাৰণে যেতিয়া বৰষুণ পৰিছে বৰষুণে শস্য গ্ৰ' হোৱাত সহায় কৰিছে আৰু সেই গ্ৰ' হোৱা শস্যখিনিয়েই বিক্ৰী কৰি তেওঁলোকে টকা পইচা পাব সেইকাৰণে তেওঁ এইখাৰী কথা কৈছে যে আকাশৰ পৰা যি বৰষুণৰ টোপাল পৰি আছে এয়া আচলতে বৰষুণৰ টোপাল নহয় এয়া হৈছে টকা পইচা নতুন টকা পইচা আৰু ডাঙৰ ডাঙৰ টোপালবোৰ হৈছে 10 cent পিচেছৰ সমান আৰু সৰু টোপালবোৰ হৈছে 5 cent পিচেছৰ সমান with a satisfied expression he regarded the field of ripe corn with its flowers draped in a curtain of rain with a satisfied expression তেওঁ খুব বেছি সন্তোষৰ এটা ভাবেৰে he regarded the field of ripe corn with its flowers draped in a curtain of rain তেওঁৰ ফিল্ড যোনটো ফিল্ডত শস্য তেওঁৰ পকা পকা শস্য আছিলে ফুলৰ হৈতে সেই শস্যৰ পথাৰখনক তেওঁ draped in curtain of rain মানে drape মানে covered আৱৰি ৰাখিছে বুলি কৈছে curtain of rain বৰষুণে তেওঁৰ শস্যৰ পথাৰখন আৱৰি ৰাখিছে বুলি কৈছে but suddenly a strong wind began to blow and along with the rain very large hailstorms began to fall কিন্তু হঠাতে a very strong wind এটা বহুত strong শক্তিশালী বতাহ ববলৈ আৰম্ভ কৰিলে and along with the rain আৰু বৰষুণৰ হৈতে very large hailstones began to fall আৰু বৰষুণৰ লগতে বতাহৰ লগতে কি হল ডাঙৰ ডাঙৰ হিল বৰষুণ হ'বলৈ আৰম্ভ কৰি দিলে this truly did resemble new silver coins আৰু এতিয়া সেই হিল বৰষুণবোৰ পৰাত কেনেকুৱা লাগিছে এয়া যেন silver coin তেনেকুৱা অনুভৱ হৈছে the boys exposing themselves to the rain ran out to collect the frozen pearls আৰু লেঞ্চৰ ল'ৰাকেইজনে কি কৰিলে exposing themselves to the rain বৰষুণত নিজকে মেলি দিলে ran out to collect the frozen pearls আৰু হিল বৰষুণবোৰক frozen pearls জমা হৈ থকা মণিমুকুতা হিচাপে লেখকে গণ্য কৰিছে আৰু লেঞ্চৰ ল'ৰাকেইজনে বাহিৰলৈ ওলাই গ'ল সেই frozen pearls অৰ্থাৎ হিল বৰষুণ বা হিল ষ্টোনখিনি কালেক্ট কৰিবৰ কাৰণে জমা কৰিবৰ কাৰণে It is really getting bad now exclaimed the man আৰু এতিয়া লেঞ্চই কৈছে যে এয়া সঁচাকৈ এতিয়া বেয়া হ'বলৈ ধৰিছে I hope it passes quickly. মই আশা কৰিছো যাতে এইটো সোনকালে পাৰ হৈ যায় It did not pass quickly কিন্তু এয়া সোনকালে পাছ হৈ নগল For an hour the hail rained on the house the garden the hillside the cornfield on the whole valley আৰু এঘণ্টাৰ কাৰণে হিল বৰষুণ পৰিয়েই থাকিলে ক'ত পৰিলে সেই ঘৰটোত পৰিলে তেওঁৰ গাৰ্ডেনখনত পৰিলে গোটেই হিল সাইডটোত পৰিলে তেওঁৰ ফিল্ডখনত পৰিলে আৰু গোটেই ভ্যালিটো যোনটো ভ্যালিত একমাত্ৰ তেওঁৰেই ঘৰটো আছে সেই গোটেই ভ্যালিতে হিল বৰষুণ এঘণ্টাৰ কাৰণে পৰিয়েই থাকিলে The field was white আৰু ফিল্ডখন সম্পূৰ্ণ বগা হৈ গ'ল as if covered with salt যেনিবা নিমখেৰেহে গোটেই সেই ভ্যালিখন আৱৰি ধৰিছে তেনেকৈ বগা হৈ পৰিলে গোটেই ভ্যালিখন আৰু লগতে গোটেই ফিল্ডখন Not a leaf remain on the trees সেই গছবিলাকত এটাও পাত বাছি নগল The corn was totally destroyed আৰু লেঞ্চৰ শস্য সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছিলে The flowers were gone from the plants বিলাকৰ পৰা শস্যৰ গছবোৰৰ পৰা ফুলবোৰ আঁতৰি গৈছিলে হৰি পৰি গৈছিলে Lensu's soul was filled with sadness আৰু লেঞ্চৰ মনটো সম্পূৰ্ণৰূপে দুখেৰে আৱৰি ধৰিছিলে When the storm had passed he stood in the middle of the field and said to his sons যেতিয়া হিল বৰষুণ বা সেই ধুমুহাটো আঁতৰি গ'ল তেতিয়া তেওঁ অতি দুখেৰে তেওঁ ফিল্ডখনৰ মাজত থিয় হ'ল আৰু তেওঁ ল'ৰাকেইজনক ক'লে A plague of locusts মানে কি insects which fly in big swarms বা groups and destroy crops মানে শস্য নষ্ট কৰা সৰু সৰু কীটপতংগৰ জাক A plague of locusts would have মানে সেই তেনেকুৱা শস্য নষ্ট কৰা পোকেও
have left more than this. শস্য নষ্ট কৰা পোকেও ইয়াতকৈ বেছিকৈ এৰি থৈ গ'ল হলে মানে হেল ষ্টৰ্মে আমাৰ যিমান শস্য নষ্ট কৰিলে তাতকৈ ডাঙৰ ডাঙৰ জাক কীটপতংগ ডাঙৰ কীটপতংগৰ জাক যিবোৰে শস্য নষ্ট কৰে সেইবোৰে ইয়াতকৈ বেছিকৈ আমাৰ কাৰণে এৰি থৈ গ'ল হলে কিন্তু হেল ষ্টৰ্মেচোন আমাৰ কাৰণে একোৱে এৰি থৈ নগ'ল ইয়াকে তেওঁ ক'বলৈ বিচাৰিছে The hail had left nothing. হেলটো আমাৰ কাৰণে একো এৰি থৈ নগ'ল This year we will have no corn. আৰু এই বছৰ আমি কোনো শস্য নাপাম That night was a sorrowful one. আৰু সেই ৰাতিটো তেওঁলোকৰ কাৰণে অতি দুখৰ আছিলে All our work for nothing. তেওঁলোকে বহুত কষ্ট কৰে খেতিয়কসকলে ফিল্ডত আৰু সেই তেওঁলোকৰ গোটেই কষ্ট গোটেই কাম একোৰে কাৰণে নহ'ল মানে ধ্বংস হৈ গ'ল বুলি কৈছে There's no one who can help us. আৰু এতিয়া তাত কোনো নাই যিয়ে আমাক সহায় কৰিব পাৰিব We will all go hungry this year. আৰু এই বছৰটো আমি সকলো ভুকতেই যাব লাগিব ভুকতেই পাৰ কৰিব লাগিব তাৰ পিছতে কিছুমান কোৱেশ্চন দিছে তোমালোকে মোক কমেন্ট সেকশনত জনাবা যদিহে তোমালোকক কোৱেশ্চন সমূহৰ দৰকাৰ হয় মই নেক্সট ভিডিঅ'ত ইয়াৰ কোৱেশ্চন সমূহ লৈ আহিম আৰু তোমালোকে যদি পঢ়ি ভাল পাইছা যদি বুজি পাইছা Kindly subscribe কৰিবা চেনেলটো লাইক কৰিবা আৰু নিজৰ বন্ধুবৰ্গৰ মাজত তোমালোকে প্লিজ শ্বেয়াৰো কৰিবা Now let us come to the next paragraph But in the hearts of all who lived in that solitary house in the middle of the valley there was a single hope help from God But in the hearts of all কিন্তু সেই মনত সেই সকলোৰে মনত who lived in that solitary house যোনে সেই অকলহৰীয়া হাউসটোত ঘৰটোত বসবাস কৰে in the middle of the valley সেই ভ্যালিটোত থকা অকলহৰীয়া ঘৰটোত যিসকলে বসবাস কৰে তেওঁলোকৰ মনত there was a single hope এটা আশা কিন্তু আছিলে help from God আৰু সেই আশা হৈছে ভগৱানৰ পৰা সহায় Don't be upset দুখী নহবা even though this seems like a total loss যদিও এয়া সম্পূৰ্ণৰূপে আমাৰ লছ যেন লাগিছে কিন্তু তোমালোক দুখী নহবা remember no one dies of hunger মনত পেলোৱা হাংগাৰত অৰ্থাৎ ভুকত কোনো মানুহ নমৰে That's what they say এই বুলিয়েই কোৱা হয় মানে মানুহৰ মুখে মুখে এই বুলিয়েই কোৱা হয় No one dies of hunger কোনো ভুকত নমৰে All through the night, Lencho thought only of his one hope. আৰু গোটেই ৰাতিটো ধৰি Lencho only had his one hope. অকল তেওঁৰ এটাই আশা বাৰে বাৰে তেওঁ মনলৈ আহিছিলে The help of God, ভগৱানৰ সহায় whose eyes as he had been instructed, যাৰ চকুৱে যিদৰে তেওঁক বুজোৱা হৈছে মানে Lenchoৰ মনত যিদৰে খুদিত হৈছে see everything, সকলোবোৰ দেখে Even what is deep in one's conscious আনকি কাৰোবাৰ মনত কি চলি আছে হেয়াও ভগৱানে দেখা পায় তেওঁৰ চকুৰ পৰা একো বাছি নাযায় কনসিয়াসৰ মিনিং দিয়া হৈছে an inner sense of right or wrong শুদ্ধ বা ভুল বুলি আমাৰ মনত যিয়ে মানে আমাক বুজায় হি তাকে কনসিয়াস বুলি কোৱা হয় কিবা এটা কথা ভাল নে বেয়া হি আমাৰ মনলৈ যে এটা ধাৰণা আহে হি ধাৰণাটোকে কনসিয়াস বুলি কোৱা হৈছে Lencho was an ox of a man working like an animal in the fields. Lencho এটা খাৰ গৰুৰ দৰে মানে পথাৰত তেওঁ কাম কৰিছিলে but still he knew how to write কিন্তু তথাপিও তেওঁ লিখিব জানিছিলে তেওঁ বহুত কষ্ট কৰি পথাৰত কাম কৰিছিলে এটা তেওঁ জন্তুৰ দৰে ফিল্ডত কাম কৰিছিলে কিন্তু তথাপিও তেওঁ লিখা পঢ়া কৰিব পাৰিছিল The following Sunday at the day break আৰু সেই সপ্তাহটোৰ next Sunday টোত যেতিয়া একেবাৰে ৰাতিপুৱা সময়তে he began to write a letter তেওঁ এখন চিঠি লিখিবলৈ আৰম্ভ কৰিলে which he himself would carry to the town আৰু যিখন তেওঁ নিজেই লৈ গৈ টাউনত লৈ যাব and place it in the mail আৰু মেইল বক্সত এইখন তেওঁ চিঠিখন দিব it was nothing less than a letter to God আৰু এইখন ভগৱানলৈ চিঠিৰ বাদে আন একো নাছিলে God he wrote ভগৱান তেওঁ লিখিলে if you do not help me আপুনি যদি মোক সহায় নকৰে my family and I will go hungry this year মোৰ ফ্যামিলি মোৰ পৰিয়াল আৰু মই এই বছৰ ভুকত যাব লাগিব I need 100 pesos in order to sow my field again মোক 100 পেছৰ দৰকাৰ হৈছে মোৰ
ফিল্ডখন যিখন সম্পূৰ্ণৰূপে নষ্ট হৈছে সেইখন পুনৰ সিঁচিবলৈ and to leave until the crops comes আৰু শস্য পুনৰ যেতিয়ালৈকে উগি নাযায় বা পুনৰ যেতিয়ালৈকে উৎপাদন নহয় তেতিয়ালৈকে মই চলিব লাগিব মোৰ ফ্যামিলিটো চলিব লাগিব তাৰ কাৰণে আমাক 100 পেসোছৰ দৰকাৰ হৈছে because the hailstorm ... কাৰণ hailstormটোৱে ইয়াতে আমি দুটা ভাগে বুজিব পাৰো এটা হয়তো লেখকে কি কবলে বিচাৰিছে ... দিছে যে তাৰ মানে লেঞ্চয়ে লিখিছে বুলি বুজাবলে বিচাৰিছে যে হেলস্টৰ্ম আহিছিলে মোৰ শস্য পথাৰ ধ্বংস কৰিলে এনেকুৱা হ'ল সেইখিনি কথা আগতে যেহেতু আমি চেপ্টাৰটোৰ প্ৰথম দখৰ পঢ়িলোই সেই কাৰণে আকৌ চেপ্টাৰটো দীঘল নকৰি মানে ... বুলি হয়তো লেখকে দি দিছে আৰু ইয়াৰ ... ৰ জৰিয়তে এটোৱে বুজাইছে যে লেঞ্চয়ে মানে বাকি তেওঁৰ লগত কি হ'ল এই সকলোখিনি ঘটনা ভগৱানৰ আগত বিৱৰণ কৰিছে হয়তো লেখকে এটো বুজাইছে নহলে আন এটা কথাও বুজাব পাৰে আৰু হেয়া হৈছে যেহেতু লেঞ্চয়ে ভাবিছে যে ভগৱানে সকলো দেখে তেওঁৰ মানুহৰ মনৰ সকলো কথা গম পায় গতিকে ভগৱানে মোৰ যে শস্য কেনেকৈ কি নষ্ট হ'ল সেই সকলোখিনি অলৰেডি দেখিলেই গতিকে মই ভগৱানক আকৌ নকলেও হ'ব সেই কাৰণে হয়তো তেওঁ ... দি এৰি দিছে গতিকে এই দুইটা ভাগেৰে চাবলৈ গলে শুদ্ধ যেন লাগে এতিয়া তোমালোকৰ মতে লেখকে এই ... দি কি বুজাবলৈ বিচাৰিছে মোক কবলৈ নেপাহৰিবা কমেন্ট সেকশনত জনাবা He wrote to God on the envelope আৰু he লিখিলে to God ভগৱানলৈ on the envelope put the letter inside letter খন তেওঁ envelopeৰ ভিতৰত ভৰাই দিলে and still troubled went to town আৰু যদিও মনত তেওঁ অকমান সংকোচ আছে তেওঁ টাউনলৈ গুচি গ'ল at the post office আৰু post officeত he placed a stamp on the letter খনত তেওঁ এটা stamp লগালে letter post কৰিবৰ কাৰণে post officeৰ stampৰ দৰকাৰ হে তেনেকে তেওঁ post officeলৈ গৈ এটা stamp কিনিলে letter খনৰ stampটো লগালে and dropped the letter into the mailbox আৰু mailboxত letter খন পেলাই থৈ আহিলে one of the employees আৰু এজন employee who was a postman যি আছিলে postman employee টোৰ postman and also helped at the post office postman আছিলে মানে তেওঁ চিঠি বিলাইছিলে গেও আৰু লগতে post office টোত সহায়ও কৰিছিলে went to his boss তেওঁ বছৰ ওচৰলৈ গলে মানে post officeৰ বছৰ ওচৰলৈ গলে মানে postmasterৰ ওচৰলৈ গলে laughing heartily and showed him মানে একদম মন খুলি হাঁহি তেওঁ বছৰ ওচৰলৈ গল to show him the letter to God ভগৱানলৈ যে চিঠি আহিছে সেইখন তেওঁ দেখুৱাবলৈ হাঁহি বছৰ ওচৰলৈ গল never in his career তেওঁ গোটেই careerত তেওঁ as a postman হিচাপে তেওঁ গোটেই careerত had he known that address তেওঁ মানে কেতিয়াও এনেকুৱা address দেখা নাই যোনখন ভগৱানলৈ লিখা হৈছে এয়া তেওঁৰ কাৰণে একেবাৰে নতুন আচৰিত কথা হেতু কাৰণে তেওঁ হাঁহি বছক সেই লেটাৰখন দেখুৱাবলৈ গল the postmaster জন যাক সেই postman জনে লেটাৰখন দেখুৱাবলৈ গৈছিলে যিজন বছ the postmaster a fat এজন হকতকৈ amiable মানে হৈছে friendly and pleasant মানে সকলোৰে লগত মিলি যাব পৰা এজন মানুহ postmaster জন হকত সকলোৰে লগত মিলি যাব পৰা মানুহ fellow মানে মানুহ also broke out laughing তেওঁ হাঁহি পৰিলে but almost immediately he turned serious কিন্তু প্ৰায় লগে তেওঁ serious হৈ পৰিল and tapping the letter on his desk আৰু তেওঁ ডেস্কত লেটাৰখন ট্যাপ কৰি commented কলে what fate কি যে বিশ্বাস I wish I had the fate of the man who wrote this letter কেনেবাকৈ যদি মোৰ এই বিশ্বাসটো থাকিলে হলে যিটো বিশ্বাস এই লেটাৰখন লিখা মানুহজনৰ আছে মানে তেওঁ কবলৈ বিচাৰিছে যে মানুহজনৰ কিমান যে বিশ্বাস আৰু তেওঁৰ নিচিনা বিশ্বাস যদি ভগৱানৰ ওপৰত মোৰো থাকিল হয় starting up a correspondence with God ভগৱানৰ হৈতে তেওঁ কথা বতৰা আৰম্ভ কৰিছে মানে কিমান যে বিশ্বাস ইয়াকে বুজাবলৈ বিচাৰিছে so in order not to shake the writer's faith in God the postmaster came up with an idea আৰু মানুহজনৰ ভগৱানৰ ওপৰত বিশ্বাসটো নেভাঙিবলৈ postmaster জনে এটা আইডিয়া কৰিলে answer the letter আৰু সেই আইডিয়াটো কি তেওঁ লেটাৰখনৰ
আনসাৰ দিব বুলি উত্তৰ দিব বুলি তেওঁ আইডিয়া কৰিলে বাট when he opened it কিন্তু যেতিয়া তেওঁ এইখন ওপেন কৰিলে it was evident that to answer it he needed something more than goodwill ink and paper কিন্তু তেওঁ যেতিয়া এখন ওপেন কৰিলে he was evident তেওঁ sure হ'ল that to answer it যে এইখন আনসাৰ কৰিবলৈ এইখনৰ উত্তৰ দিবলৈ he needed something more than goodwill তেওঁ এখন আনসাৰ দিবলৈ কেৱল ভাল মন ইংক আৰু পেপাৰৰ বাদেও আৰু এটা ডাঙৰ বস্তু লাগিব আৰু সেই বস্তুটো কি পইচা কাৰণ সেই লেটাৰখনত লেঞ্চোৱে ভগৱানৰ পৰা পইচা বিচাৰিছে but he stuck to his resolution কিন্তু হি তেওঁ যোনটো থিৰাং কৰিছিলে তাতে তেওঁ stuck হৈ থাকিলে he asked for money from his employees তেওঁৰ এমপ্লয়ৰ পৰা তেওঁ পইচা বিচাৰিলে he himself gave part of his salary আৰু লগতে তেওঁ নিজেও তেওঁৰ salaryৰ এটা part দিলে and several friends of his were obliged to give something for an act of charity আৰু লগতে তেওঁৰ কেইবাজনো বন্ধুৱে চ্যাৰিটিৰ এক্ট হিচাপে বা এটা মানে চ্যাৰিটিৰ কৰিবলৈ বুলি মানে বাধ্য হ'ল আৰু হে তেনেকে তেওঁলোকে পইচা দিব লগা হ'ল it was impossible for him to gather together the 100 pesos আৰু 100 peso গুটোৱাটো তেওঁৰ কাৰণে অসম্ভৱ হৈ পৰিল একেলগে তেওঁ ইমান এটা হিউজ এমাউন্ট গুটাব নোৱাৰিলে so he was able to send the farmer only a little more than half সেই কাৰণে he was able হ'ল তেওঁ পাৰিলে to send the farmer only a little more than halfতকে মানে 100 peso বিচাৰিছিলে তাৰ half মানে 50তকে অলপ বেছি হে দিব পাৰিলে মানে হয়তো 60 peso 70 pesos তেনেকুৱা বা 65 75 anything can be he put the money in an envelope addressed to Lencho and with it a letter containing only a single word as a signature got আৰু তেওঁ envelopeত পইচাখিনি ভৰালে লেঞ্চৰলৈ বুলি এড্ৰেছ কৰি আৰু সেই লেটাৰখনত অকল এটা ৱৰ্ডে লিখিলে আৰু সেই ৱৰ্ডটো সিগনেচাৰ হিচাপে তেওঁ লিখিলে গড বুলি মানে ভগৱান বুলি বেলেগ একো মানে তেওঁ তাতে লিখি দিয়া নাই The following Sunday Lencho came a bit earlier than usual to ask if there was a letter for him আৰু পিছদিনা তাৰ পিছৰ সানডেটো লেঞ্চো সাধাৰণতে যিমান সময়ত পোষ্ট অফিচলৈ আহে তাতকৈ অলপ সোনকালেই আহিলে to ask সুধিবৰ কাৰণে if there was a letter for him তেওঁৰ কাৰণে কিবা লেটাৰ আছে নেকি হেয়া সুধিবলৈ বুলি তেওঁ অকমান সোনকালে আহিলে it was the postman himself who handed the letter to him while the postmaster experiencing the contentment of a man who has performed a good deed looked on from his office it was postman he postman jone নিজেই তেওঁ handed মানে তেওঁ হাতে হাতে লেটাৰখন দি দিলে যোনজন পোষ্টম্যানে তেওঁৰ লেটাৰখন প্ৰথম পাই পোষ্টমাষ্টাৰৰ ওচৰলৈ হাঁহি হাঁহি নিছিলে সেই পোষ্টম্যান জনে লেঞ্চক লেটাৰখন দি দিলে while the postmaster আৰু যেটো সময়ত পোষ্টমাষ্টাৰ জনে কি কৰিলে experiencing the contentment of a man মানে তেওঁ খুব মনত আনন্দ পাই perform the good deed looked on from his office তেওঁ অফিচৰ পৰা মানে তেওঁ সেই কাৰ্যখিনি চাই আছে এনেকুৱা এজন মানুহৰ মানে তেওঁ অনুভৱ লৈ যিজনে এটা ভাল কাম কৰিলে কিবা এটা কোনোবাই যেতিয়া কাৰোবাক সহায় কৰে যেতিয়া আমি কাৰোবাক সহায় কৰো কাৰোবাৰ কিবা এটা হলেও প্ৰবলেম সলভ কৰিব পাৰো তেতিয়া আমাৰ মনত অলপ সময়ৰ কাৰণে বা অলপ বেছি সময়ৰ কাৰণে হলেও এটা শান্তি ভাৱ থাকে এটা ভাল লাগি থাকে যে আমি কিবা এটা ভাল কৰিলো সেই অনুভৱটোৰে সেই একে ধৰণৰ অনুভৱেৰে পোষ্টমাষ্টাৰ জনে তেওঁৰ ৰুমৰ পৰা সেই দৃশ্যটো চাই আছে যেতিয়া পোষ্টম্যান জনে লেঞ্চক হাতে হাতে সেই লেটাৰখন দিলে Lencho showed not the slightest surprise on seeing the money আৰু লেঞ্চোয়ে পইচাখিনি দেখি লেটাৰখন খুলি পইচাখিনি যেতিয়া দেখিলে তেওঁ অলপো সাৰপ্ৰাইজ হোৱা নাই such was his confidence মানে তেওঁ ইমানেই কনফিডেন্স আছিলে যে ভগৱানে উত্তৰ দিবই তেওঁ পইচাটো দিবই ইয়াতে কন্টেন্টমেন্টৰ মিনিংটো দিয়া হৈছে সাইডত স্যাটিসফ্যাকশন মানে এটা সন্তুষ্টি but he became angry কিন্তু তেওঁ খংহে উঠিলে when he counted the money so লেটাৰখন যেতিয়া এনভেলপৰ পৰা যেতিয়া তেওঁ লেটাৰখন খুলিলে তেতিয়া তেওঁ অলপো সাৰপ্ৰাইজ হোৱা নাই পইচাকিটা দেখি মানে তেওঁৰ ইমানেই ভগৱানৰ ওপৰত বিশ্বাস আছিল কিন্তু যেতিয়া তেওঁ পইচাখিনি কাউন্ট কৰিলে তেওঁৰ তেতিয়া খংহে উঠিলে God could not have made a mistake nor could he
have denied Lencho what he had requested. ভগৱানে মিষ্টেক কৰিব নোৱাৰে, ভুল কৰিব নোৱাৰে, কিন্তু আৰু লগতে ভগৱানে লেঞ্চোৱে যিটো বিচাৰিছে সেইটো তেওঁ নিদিও বুলিতো নকয় কেতিয়াও। সেইটো লেঞ্চোৱে মনে মনে ভাবিলে। ইমিডিয়েটলি আৰু তৎক্ষণাত লেঞ্চো went up to window to ask for paper and ink. আৰু লগালগ লেঞ্চো উইণ্ডোলৈ গ'ল, উইণ্ডোৰ ওচৰলৈ গ'ল, খিৰিকীৰ ওচৰলৈ গ'ল to ask for paper and ink. কাগজ আৰু চিয়াহী বিচাৰি তেওঁ খিৰিকীৰ ওচৰলৈ গ'ল। অন দি পাব্লিক ৰাইটিং টেবল, যিখন টেবুলত পাব্লিকে লিখে, বহি মেলি বা কাগজ থৈ মেলি লিখে, তালৈ তেওঁ গ'ল। হি ষ্টাৰ্টেড টু ৰাইট, আৰু লিখিবলৈ আৰম্ভ কৰিলে। উইথ মাছ ৰিংকলিং অফ হিজ ব্ৰ, তেওঁৰ মানে চেলাউৰি বা আইব্ৰাউজ কুচাই মেলি তেওঁ লিখিবলৈ আৰম্ভ কৰিলে। কজড বাই দি এফৰ্ট হি হেড টু মেক টু এক্সপ্ৰেছ হিজ আইডিয়াছ, তেওঁৰ মনলৈ মানে কি কি ভাৱনা আহিছে সেই সময়ত, সেই ভাৱখিনি লেটাৰখনত এক্সপ্ৰেছ কৰিবলৈ যাওঁতে মানে তেওঁৰ আইব্ৰাউজ কোচ খাই গৈছে। When he finished, যেতিয়া তেওঁ শেষ কৰিলে লিখি, he went to the window to buy a stamp. তেওঁ আকৌ খিৰিকীখনৰ ওচৰলৈ গ'ল এটা ষ্টাম্প কিনিবলৈ বুলি। Which he licked, যিটো তেওঁ লিক কৰিলে বা চেলেকি দিলে। And then affixed, আৰু তাৰপিছত লগাই দিলে to the envelope with a bow of his fist. মানে তেওঁ হাতেৰে মুঠি মাৰি, মানে ধামকে মাৰি তেওঁ চেলেকি থোৱা সেই যিটো ষ্টাম্প সেইটো তেওঁ লেটাৰখনত লগাই দিলে। The moment the letter fell into the mailbox, the postmaster went to open it. আৰু লগালগেই যেতিয়া লেটাৰখন পোষ্ট বক্সত পৰিলে বা মেইল বক্সত পৰিলে, পোষ্টমাষ্টাৰজন লগালগ মানে তেওঁ it said, এইটোৱে কৈছিল, মানে লেটাৰখনত কৈছিলে, God of the money that I asked you for, ভগৱান সেই পইচাখিনি যিখিনি মই আপোনাক বিচাৰিছিলোঁ, only 70 pesos reached me. কেৱল 70 পেছোহে মোক ৰিচ কৰিছে, মানে মই কেৱল 70 পেছোহে পাইছোঁ। Send me the rest, মোক বাকী থকাখিনি দিয়ক। Since I need it very much, যিহেতু মোক এইটোৰ বহুত দৰকাৰ হৈছে। But don't send it to me through the mail, কিন্তু মোক এইটো মেইলৰ থ্ৰু আপুনি নপঠাব। Because the post office employees are a bunch of crooks, লেঞ্চো, কাৰণ পোষ্ট অফিচৰ এমপ্লয়সকল, কৰ্মচাৰীসকল are a bunch of crooks, মানে এখিনি চুৰ বুলি কৈছে। আৰু লাষ্টত তেওঁ চিগনেচাৰ হিচাপে লেঞ্চো বুলি কৈছে, চুৰ বা ঠগবাজ। ঠিক আছে, লাষ্টত তেওঁ চিগনেচাৰ হিচাপে লেঞ্চো নিজৰ নামটো লিখিছে। মানে এই চেপ্টাৰটো ইয়াতে এণ্ড হৈছে, আৰু এই চেপ্টাৰটোৰ মাজেৰে ইয়াকে বুজোৱা হৈছে যে কেতিয়াবা মানুহক সহায় কৰিবলৈ গৈও লাষ্টত মানে শেষত বদনামহে শুনিবলগীয়া হয়। সেই পোষ্টমাষ্টাৰজন যিজনে ইমান কষ্ট কৰিলে, নিজৰ চেলাৰীৰ এটা পাৰ্ট দি দিলে তেওঁক সহায় কৰিবলৈ, আৰু সকলোৰে পৰা পইচা বিচাৰি মেলি যেন তেন গোটালে, সেই সকলোখিনি কৰাৰ পিছতো তেওঁলোকে ঠগবাজ বুলিহে শুনিবলৈ পালে। মানে ইয়াৰ জৰিয়তে আমাক দুটা মেইন কথা কৈছে বুলি ধৰিব পাৰা। প্ৰথম হৈছে লেঞ্চোৰ ভগৱানৰ ওপৰত বিশ্বাস, যিটো বিশ্বাস আছিলে, মানে ভগৱানে যে তেওঁক দিবই পইচা, তেওঁৰ মানে ইমানেই বিশ্বাস, চকু মুদি মানে তেওঁ একদম ভাবি থৈছে যে নেক্সট বাৰ তেওঁ সেই পইচাখিনি পাবই। আৰু মানুহৰ কিমান বিশ্বাস থাকিব পাৰে ভগৱানৰ ওপৰত, প্ৰথম লেখকে আমাক সেইটো কথা বুজাইছে। ছেকেণ্ড, আমাক পোষ্টমাষ্টাৰজনৰ কথাও ক'বলৈ বিচাৰিছে, যিয়ে ইমান সহায় কৰিও শেষত তেওঁ একো ক্ৰেডিটটো নাপালেই, কিন্তু তেওঁ লগতে ঠগবাজ বুলিহে নিজৰ বিষয়ে শুনিলে। গতিকে তেওঁৰ মনত কিমান দুখ লাগিব পাৰে তোমালোকে এবাৰ ভাবি চোৱা। আৰু চেপ্টাৰটো পঢ়ি কেনেকুৱা পালা মোক নিশ্চয়কৈ জনাবা, আৰু যদি কুৱেশ্যন আনচাৰখিনি লাগে মোক ক'বা, মই নেক্সট ভিডিঅ'ত তোমালোকক এইখিনি চেণ্ড কৰিম। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।